Hey guys, welcome back to my channel Meghali Vlogs. তো কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। মোৰো ভাল। তো আজি কি আপোনালোকে তো গোটেই জানেই, আজি হ'ল গৰু বিহু। তো আহকচোন আমি গৰু বিহু কেনেকৈ পালন কৰোঁ বা দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাই আছোঁ। দবিসকল আপোনালোকক নৱবৰ্ষৰ বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া আজি গতিকে যিহেতু গৰু বিহু, আজি চব গৰু গা ধোৱা, তাৰপিছত নতুন পঘা দিয়া সেইবিলাক হ'ব। তো গতিকে আমাৰ বাৰু গৰু নাই, কিন্তু আমাৰ খুৰাহঁতৰ আছে। তাত আপোনালোকক সকলোখিনি দেখুৱাম কেনেকৈ আমাৰ ইয়াত পালন কৰে গৰু বিহুটো। তো কেনেদৰে পুখুৰীত যায় গা ধুৱাই, তো আপোনালোকক দেখাই আছোঁ। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈ চাই থাকিব। তো গাইজ এতিয়া মই খুৰাহঁতৰ চোতালত আহিলোঁ, মানে এই বস্তুবিলাক আপোনালোকক দেখাবলৈ। তো চাওক। এয়া খুৰাই গৰুক দিবৰ কাৰণে মালা গাঁঠি আছে। কি দিছ তাতে? আছে হালধি, তাৰপিছত কাজালগুৰি, বেঙেনা, লাউ, এইবিলাক আছে। মালা হ'ব দে। মালা হ'ব। খুৰাই আজি বেলেগত নাযায়, গৰু ঘৰতে ধুৱাব। বিহু উৎসৱ, বিহুত এনেকৈ লাউ বেঙেনা খুৱাই গৰু গা ধুৱাই। বছৰতো চলি আছে আগৰ পৰা। এতিয়া হ'ব গৰুক বিহুৱান দিয়া হ'ব গধূলি। এই কথা হ'ল গৰু আহাক আজি ভালকৈ গা ধুৱে একদম মালা পিন্ধি দিব। এতিয়া মালা বনোৱা হৈ গ'ল। গৰু বিহুৰ গধূলি হুঁচৰি গায় গৰুটোক এতিয়া গা ধুৱাই আছে খুৰাই। লাউ খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা। মায়ে সৰু দেউতাই সৰু ছোৱালী পৰ গৰু। গৰুটোক মাল লাগ দে আৰু। লাউ খা বেঙেনা খা বছৰে বছৰে খা। লাউ খা। পুৰা লাগছে বিহু আৰু এইফালে বনাই আছে পুৰা ভ্লগ। এতিয়া আমি গাইজ আমাৰ ৰাইজৰ যোনটো পুখুৰী সেইটোত যাই আছোঁ। তাতে গোটেই গৰুবিলাকক আৰু গা ধুৱাই, গতিকে সেইখিনি আপোনালোকক দেখাই আছোঁ। তো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকক। এয়ো আহিছে আমাৰ। হাই। ফাইনেলি গাইজ আমি আহি গ'লোঁ পুখুৰীটোক লগিন, কিন্তু আমি ইটা আহিছোঁ, গতিকে গোটেই মানুহ গেলে। তো এই কথা মানুহ আছে, আহকচোন আহাকে দেখি দিওঁ। তো ইয়াত বেছি গৰু নাই, হ'লেও যিখিনি আছিল আপোনালোকক দেখাই দিলোঁ। গতিকে আৰু তাৰপিছত বহুত আৰু আছে নতুন পঘা দিয়া, সেইবিলাক চাই থাকক আপোনালোকে। এটা পুখুৰীৰ পৰা আহি হালধি বিচাৰি আহিছোঁ, কাৰণ হালধি গালত লগাব লাগে। হালধি লগালে বহুত বেমাৰৰ পৰা সেই হয়, আৰু মুখত কিছুমান ক'লা স্পট সেইবিলাকো যায়। বটিলোঁ এতিয়া আৰু মুখত লগাই দিলেই হ'ল। মোৰ মুখখন হালধীয়া হৈ আছে, কাৰণ মই হালধি লগালোঁ, মানে মায়ে লগাব দিলে। আৰু তই হালধি লগোৱা নাই? লগা নাই। কিয়? আমি দেৰিকৈ লগাম। হালধি আজি কিয় লগাই? আজি বহাগৰ 1 তাৰিখ আজি বহাগৰ দমাহীৰ দিনা হালধি লগাই। এইটো পৰম্পৰা, আটা পিঠাৰ দিনৰে নিয়ম। এই নিয়মটো মানে ৰাখে আৰু এইটো সকলোৱে ঘূৰিব লাগে, নিজৰ দেহাৰ কাৰণে ভাল। হালধি লগালি ছালটো ঠিকে থাকে, ভাল আৰু
তো এতিয়া মই হালধি চলা দি লগালোঁ আৰু এতিয়া মই গাটো ধুই তাৰপিছত আমি গুড়া খুন্দিব যাম। তো আপোনালোকক দেখাই আছোঁ, চাই থাকক। ঠিক আছে। ধোৱাৰ পিছত মানে থোপা বুলি কয়, যিটো গধূলি গৰুৰ লগতে সেই গৰুৰ তাত দিয়া হয়, কাৰণ আজিৰ পৰা আৰু বিচিব পাৰি। গৰুৱেও বিচ লয় আৰু মানুহেও বিচ লয়। খুৰাই এতিয়া চাকি ধূপ জ্বলাই দিলে। প্ৰথমতে আমি বিহুৱান সংগ্ৰহ কৰি লৈছোঁ আৰু তাৰপিছত চাকি ধূপ জ্বলাই দিছোঁ। এতিয়া আমি থোপাত জুই দিম। দিছোঁ এতিয়া থোপাত জুই দিছোঁ, বিচি দিম, বিচনীৰে বিচি দিম। গৰমৰ দিন পৰিছে, আজিৰ পৰা আমি বিচনীৰে বিচ ল'ব পাৰিম। বিচনীৰে বিচ ল'ব পাৰিম এতিয়াৰ পৰা। এই বিচনীৰে আমি বিচি দিলোঁ। এতিয়া খুৰাই থোপাটো দি দিলে। থোপা দিয়াৰ পিছত এতিয়া কি আছে চাওঁ বাৰু। গাখীৰ পানীৰে আমি গৰুৰ আমি শুদ্ধ কৰি দিম, শুদ্ধ কৰি দিম। চাৰিওফালে আমি শুদ্ধ কৰি দিছোঁ। এইবিলাক ভৰি ধুৱাই দিম। এতিয়া মই অকণমান কান্দিম, গৰুক ভৰি ধুৱাইছোঁ। ভৰি ধুৱাই দিছে। পঘা দিম, গৰুক পঘা দিম। এতিয়া খুৰাই দিব গৰুক নতুন বিহুৱান। যেনেকৈ আমি বিহুৱান লওঁ, ঠিক তেনেদৰে গৰুকো বিহুৱান দিছে। আপোনালোকক তেতিয়া মই কৈছোঁৱে, গুড়া খুন্দি আহিছোঁ আৰু এতিয়া পিঠা বনোৱাত ব্যস্ত আমাৰ মাই। তো পিঠা বনাই আছে। কোনে কোনে পিঠা বনাব জানে প্লিজ কমেণ্টত কৈ দিব দেই। মই কিন্তু আজিকালি জানা হৈ গৈছোঁ। তো পিঠা খাবলৈ কাক কাক মাতিলা? মই তোমাৰ লগৰ ছোৱালীকেইটাক মাতছোঁ। হয়, যোনে যোনে আমাৰ এই ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক। আজিৰ দিনটোত আমি কেনেকৈ গৰু বিহু উদযাপন কৰিলোঁ আপোনালোকক সকলোকে দেখালোঁ। আৰু কিবা কিবি ৰৈও যাব পাৰে, তো সকলোখিনিতো দেখুওৱা সম্ভৱ নহয়। গতিকে আপোনালোকে প্লিজ ভালকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু নতুনকৈ যিবিলাকে আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। লগতে লাইক কমেণ্ট শ্বেয়াৰ প্লিজ কৰিবলৈ একদমেই নাপাহৰিব। তো পুনৰ এটি নতুন ভ্লগছত আপোনালোকক লগ পাই আছোঁ। বাই বাই।